নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ স্বাগতম জনাইছোঁ। অসম টেট 2019ৰ চিলেবাছৰ মতে অসমীয়া ভাষাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ বিষয়ে জানিবলগীয়া ধাৰণা সম্পৰ্কে এই ভিডিঅ'টোত কিছু তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকল বন্ধু বান্ধৱীয়ে সূৰ্যোদয় অল ইন ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, অসমীয়া ভাষা বৰ্ণ দুই প্ৰকাৰৰ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ কাক বোলে আমি জানো আহক। যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ু প্ৰবাহত বাধাপ্ৰাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে, তাকে স্বৰধ্বনি বোলে। স্বৰধ্বনিবোৰ একেৰাহে দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰি। অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ 11টা। সেইসমূহ হৈছে স্বৰেয় স্বৰেয়া, হ্ৰস্ব ই দীৰ্ঘ ই, হ্ৰস্ব উ দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ। স্বৰবৰ্ণক হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ দুটা ভাগত ভাগ কৰা হৈছে। হ্ৰস্বস্বৰ বিষয়ে জানো আহক। স্বৰেয় হ্ৰস্ব ই, হ্ৰস্ব উ, ৰি, এ, উ এই 6টা বৰ্ণৰ উচ্চাৰণ চুটি বাবে ইহঁতক হ্ৰস্বস্বৰ বোলে। ঠিক সেইদৰে স্বৰেয়া, দীৰ্ঘ ই, দীৰ্ঘ উ, ঐ, ঔ এই 5টা বৰ্ণৰ উচ্চাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘস্বৰ বোলে। পূৰ্ণ মাত্ৰা আৰু মাত্ৰাহীন স্বৰবৰ্ণৰ বিষয়ে জানো আহক। পূৰ্ণ মাত্ৰা থকা স্বৰবৰ্ণ 6টা আছে। সেইকেইটা হৈছে স্বৰেয় স্বৰেয়া, হ্ৰস্ব ই দীৰ্ঘ ই, হ্ৰস্ব উ দীৰ্ঘ উ। ঠিক সেইদৰে মাত্ৰাহীন স্বৰবৰ্ণ 5টা। সেইকেইটা হৈছে ৰি, এ, ঐ, উ আৰু ঔ। বন্ধু বান্ধৱীসকল, এইবাৰ ব্যঞ্জন বৰ্ণৰ বিষয়ে জানো আহক। যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন অনুসৰি বাকযন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূৰ্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয়, তাকে ব্যঞ্জন বৰ্ণ বোলে। ব্যঞ্জন বৰ্ণ সদায় স্বৰাস্বই। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ 41টা। তলত মই উল্লেখ কৰি দিছোঁ, অনুগ্ৰহ কৰি আপোনালোকে চাই ল'ব। ইয়াত যিহেতু কৈ থাকিলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, সেইবাবে মই ইয়াত কোৱা নাই। পূৰ্ণ মাত্ৰা থকা ব্যঞ্জন বৰ্ণৰ সংখ্যা 27টা। সেইসমূহ হৈছে ক, ঘ, প্ৰথম চ, দ্বিতীয় জ, বৰ্গীয় জ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, দন্ত্য ত, দন্ত্য দ, দন্ত্য ন, ফ, ব, ভ, ম, জ, ৰ, ল, ৱ, মূৰ্ধন্য ষ, দন্ত্য শ, হ, থ, দৈৰ, ধৈৰ, অন্ত্যস্ত য়। অৰ্ধমাত্ৰা থকা ব্যঞ্জন বৰ্ণৰ সংখ্যা 8টা। সেইসমূহ হৈছে খ, গ, ঝ, মূৰ্ধন্য ন, দন্ত্য থ, দন্ত্য ধ, প আৰু তলব্য শ। ঠিক সেইদৰে মাত্ৰাহীন ব্যঞ্জন বৰ্ণৰ সংখ্যা 6টা। সেইকেইটা হৈছে ঙ, ঞ, বেজন্ত অনুস্বৰ, বিসৰ্গ আৰু চন্দ্ৰবিন্দু। ব্যঞ্জন বৰ্ণক 3টা ভাগত ভাগ কৰা হৈছে। সেইসমূহ হৈছে স্পৰ্শ বৰ্ণ, উষ্ম বৰ্ণ আৰু অন্তবৰ্ণ। স্পৰ্শ বৰ্ণ। কৰ পৰা মলৈ এই 25টা বৰ্ণৰ ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একো একো অংশত স্পৰ্শ কৰে। সেইবাবে এই 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। উষ্ম বৰ্ণ। তলব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু হ এই 4টা বৰ্ণৰ ধ্বনি উচ্চাৰণ হওঁতে মুখৰ বায়ু তপত হয়। সেইবাবে ইহঁতক উষ্ম বৰ্ণ বোলে। শেষত অন্তবৰ্ণ। অন্তস্থ জ, ৰ, ল, ৱ এই 4টা বৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থকাৰ বাবে ইহঁতক অন্তবৰ্ণ বা অন্তস্থ বৰ্ণ বোলা হয়। স্পৰ্শ বৰ্ণবোৰক অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ নামে দুটা ভাগত ভাগ কৰা হৈছে। অল্পপ্ৰাণ বৰ্ণৰ বিষয়ে জানো আহক। বৰ্ণৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণসমূহৰ ধ্বনি উচ্চাৰণৰ সময়ত বায়ু প্ৰবাহত জোৰ নপৰে, ফলত উচ্চাৰণ কোমল হয়। সেয়েহে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বোলা হয়। বৰ্ণৰ প্ৰথম আখৰকেইটা হৈছে ক, প্ৰথম চ, মূৰ্ধন্য ত, দন্ত্য ত আৰু প। আৰু বৰ্ণৰ তৃতীয় আখৰকেইটা হৈছে গ, বৰ্গীয় জ, মূৰ্ধন্য দ, দন্ত্য দ আৰু ব। ঠিক সেইদৰে বৰ্ণৰ পঞ্চম আখৰকেইটা হৈছে ঙ, ঞ, মূৰ্ধন্য ন, দন্ত্য ন আৰু ম। এইবাৰ আহিছোঁ মহাপ্ৰাণ বৰ্ণলৈ। প্ৰত্যেক বৰ্ণৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ দুটা উচ্চাৰণৰ সময়ত বায়ু প্ৰবাহ অধিক আৰু প্ৰবল হয়। ইহঁতৰ উচ্চাৰণ কঠিন হোৱা বাবে ইহঁতক মহাপ্ৰাণ বৰ্ণ বোলা হয়। মহাপ্ৰাণ বৰ্ণৰ দ্বিতীয় আখৰকেইটা হৈছে খ, দ্বিতীয় চ, মূৰ্ধন্য থ, দন্ত্য থ আৰু ফ। ঠিক সেইদৰে মহাপ্ৰাণ বৰ্ণৰ চতুৰ্থ আখৰকেইটা হৈছে ঘ, ঝ, মূৰ্ধন্য ধ, দন্ত্য ধ আৰু ভ।
বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ ধাৰণা সম্পৰ্কে কিছু তথ্য আগবঢ়ালোঁ। যদি এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব বুলি ভাবিছে, অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। অসম টেট 2019ৰ চিলেবাছৰ বিষয়সমূহৰ যি সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন উত্তৰ, সেই বিষয়ে আগন্তুক ভিডিঅ'বিলাকত মই আগবঢ়াম। অনুগ্ৰহ কৰি সূৰ্যোদয় অল ইন ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বুটামটো দবাই দিব। তেন্তে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।